ভাৰতৰ সৰ্ববৃহৎ চহৰ কোনখন? উত্তৰটো হ'ল মুম্বাই। ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? উত্তৰটো হ'ল গংগা নদী। ভাৰতৰ ৰাষ্ট্ৰীয় স্তন্যপায়ী প্ৰাণী কোনটো? উত্তৰটো হ'ল গংগা নদীৰ ডলফিন। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰটো হ'ল জৱাহৰলাল নেহৰু। ভাৰতৰ প্ৰথম নাগৰিক কোন? উত্তৰটো হ'ল ৰাষ্ট্ৰপতি। ভাৰতৰ দ্বিতীয় নাগৰিক কোন? উত্তৰটো হ'ল উপৰাষ্ট্ৰপতি। ভাৰতৰ তৃতীয় নাগৰিক কোন? উত্তৰটো হ'ল প্ৰধানমন্ত্ৰী। ৰক্তচাপ পৰীক্ষা কৰিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ল স্ফিগমোমেনোমিটাৰ। বাপু নামেৰে কোনজনক জনা যায়? উত্তৰটো হ'ল মহাত্মা গান্ধী। প্ৰাথমিক ৰং কিমানটা? প্ৰাথমিক ৰং তিনিটা: ৰঙা, হালধীয়া আৰু নীলা। কোন চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল? উত্তৰটো হ'ল 1914 চন। পৃথিৱীৰ আটাইতকৈ উষ্ণ মহাদেশ কোনখন? উত্তৰটো হ'ল আফ্ৰিকা। পৃথিৱীত কিমানখন মহাদেশ আছে? উত্তৰটো হ'ল 7খন। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰটো হ'ল নীল নদী। পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী কোনটো? উত্তৰ জিৰাফ। পৃথিৱীৰ নিকটতম তৰা কোনটো? উত্তৰটো হ'ল সূৰ্য। পৃথিৱীৰ শক্তিৰ মূল উৎস কি? উত্তৰটো হ'ল সূৰ্য। কোনখন ৰাজ্যক পাঁচ নদীৰ ভূমি বুলি কোৱা হয়? উত্তৰটো হ'ল পাঞ্জাৱ। জনপ্ৰিয়ভাৱে নেতাজী নামেৰে কাক জনা গৈছিল? উত্তৰ সুভাষ চন্দ্ৰ বসু। নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ নাম কি? উত্তৰটো হ'ল নৰেন্দ্ৰ দামোদৰ দাস মোদী। আটাইতকৈ সৰু দুটা অংকৰ সংখ্যাটো কি? উত্তৰটো হ'ল 10। পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাইটোৰ নাম কি? উত্তৰটো হ'ল উট পক্ষী। বিশ্বৰ সৰ্ববৃহৎ মহাদেশ কোনখন? উত্তৰ এছিয়া মহাদেশ। বৰ্তমান পৃথিৱীত কিমান মানুহ আছে? উত্তৰটো হ'ল 800 কোটিৰো অধিক। পৃথিৱীত কিমান মহাসাগৰ আছে? উত্তৰ 5খন মহাসাগৰ আছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাগৰীয় প্ৰাণী কোনটো? উত্তৰ নীলা তিমি। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? উত্তৰ গ্ৰীণলেণ্ড।
পৃথিৱীৰ এটাতকৈ সৰু দেশ কোনখন? উত্তৰটো হ'ল ভেটিকান চিটি। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত কোনটো? উত্তৰটো হ'ল মাউণ্ট এভাৰেষ্ট। চন্দ্ৰলৈ যোৱা প্ৰথম মানুহজন কোন আছিল? উত্তৰ নীল আৰ্মষ্ট্ৰং। কোন ধৰণৰ গেছৰ অতিৰিক্ততাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পায়? উত্তৰটো হ'ল কাৰ্বন ডাই অক্সাইড। গুৱাহাটী কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰটো হ'ল ব্ৰহ্মপুত্ৰ নদী। গান্ধী জয়ন্তী কেতিয়া পালন কৰা হয়? উত্তৰ 2 অক্টোবৰ। ক্ষেত্ৰফলৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ দেশ কোনখন? উত্তৰ ৰাছিয়া। পৃথিৱীত ভাৰতৰ স্থান কি? পৃথিৱীত ভাৰতৰ স্থান হ'ল 7ম। কোনটো ৰং শান্তিৰ প্ৰতীক? উত্তৰ বগা। কোনটো প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? উত্তৰ উট। কোনটো জন্তুক জংঘলৰ ৰজা বুলি কোৱা হয়? উত্তৰ সিংহ। কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? উত্তৰ মঙ্গল গ্ৰহ। কোনখন দেশত কাগজ আৰু বাৰুদ আৱিষ্কাৰ হৈছিল? উত্তৰ চীন দেশ। পদুম মন্দিৰ ক'ত অৱস্থিত? উত্তৰ নতুন দিল্লী। কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ চাৰ্লছ বেবেজ। কিমান বছৰৰ পিছত অলিম্পিক গেমছ অনুষ্ঠিত হয়? উত্তৰ 4 বছৰৰ পিছত। হকী দল এটাত কিমানজন খেলুৱৈ থাকে? উত্তৰ 11 জন। বছৰত কিমান সপ্তাহ হয়? উত্তৰ 52 সপ্তাহ। এবছৰত কিমান মাহ থাকে? উত্তৰ 12 মাহ। এজন প্ৰাপ্তবয়স্ক মানুহৰ কিমান ডাল হাড় থাকে? উত্তৰ 206 ডাল। টেনিছত কিমানজন খেলুৱৈ থাকে? উত্তৰ 2 জন খেলুৱৈ। ৰামধেনুত কিমান ৰং আছে? উত্তৰ 7টা ৰং। আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ যমুনা নদীৰ পাৰত। আমেৰিকাৰ পতাকাত কিমানটা তৰা আছে? উত্তৰ 50টা। মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন আছিল? উত্তৰ ভেলেণ্টিনা টেৰেস্কোভা। মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন আছিল? উত্তৰ ইউৰি গাগৰিন।
ইংৰাজী বৰ্ণমালাত কিমান আখৰ আছে? উত্তৰ ২৬টা। ১ চেণ্টিমিটাৰত কিমান মিলিমিটাৰ আছে? উত্তৰ ১০ মিলিমিটাৰ। হিন্দী ভাষাৰ লিপি কি? উত্তৰ দেৱনাগৰী। আমাৰ শৰীৰৰ কোনটো অংশ আটাইতকৈ সংবেদনশীল? উত্তৰ ছাল। কোনখন মহাদেশত সৰ্বাধিক দেশ আছে? উত্তৰ আফ্ৰিকা। কোনদিনা বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? উত্তৰ ৫ জুন। পৃথিৱীৰ সৰ্ববৃহৎ বৰ্ষা অৰণ্যখনৰ নাম কি? আমাজনৰ বৰ্ষা অৰণ্য। কোনখন ঠাইক পৃথিৱীৰ ছাল বুলি কোৱা হয়? উত্তৰ তিব্বত। পৃথিৱীৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান কোনখন? উত্তৰ ভাৰতীয় সংবিধান। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ দেশ কোনখন? উত্তৰ ভাৰত। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মালভূমি কোনটো? উত্তৰ তিব্বত মালভূমি। বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰাণী কোনটো? উত্তৰ নীলা তিমি। বিশ্বৰ আটাইতকৈ সৰু মহাদেশ কোনখন? উত্তৰ অষ্ট্ৰেলিয়া। ৱাশ্বিংটন ডিচি চীনৰ ৰাজধানী, সঁচা নে মিছা? উত্তৰ মিছা। বেইজিং চীনৰ ৰাজধানী। বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰ বেৰোমিটাৰ। বতাহ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰ এনিমোমিটাৰ। বছৰৰ কোনটো মাহত কম দিন থাকে? উত্তৰ ফেব্ৰুৱাৰী মাহত। লাইকা কুকুৰটোৱে মহাকাশলৈ যোৱা প্ৰথম প্ৰাণী, সঁচা নে মিছা? উত্তৰ সঁচা। মনালিছাৰ ছবি কোনে আঁকিছিল? উত্তৰ লিঅ'নাৰ্ড দা ভিঞ্চি। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গাঁঠি কোনটো? উত্তৰ আঁঠু। মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড় কোনটো? ষ্টেপ, কাণৰ হাড়। মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ বিল গেটছ। ভাৰতীয় মুদ্ৰা কি? আয়নাৰ বা টকা। ইলেক্ট্ৰিক বাল্বৰ উদ্ভাৱক কোন? থমাছ আলভা এডিসন। কোনে বিদ্যুৎ আৱিষ্কাৰ কৰিলে? বেঞ্জামিন ফ্ৰেংকলিন। পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থ কোনটো? হীৰা।
পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ সৰ্বাধিক প্ৰচুৰ উত্তৰ নাইট্ৰজেন পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই কোনখন পূব এণ্টাৰ্কটিকা কাৰ স্মৃতিত নোবেল বঁটা দিয়া হয় উত্তৰ আলফ্ৰেড নোবেল মৌলৰ পৰ্যাবৃত্ত তালিকাত প্ৰথম মৌল কোনটো উত্তৰ হাইড্ৰজেন টেলিভিছনৰ উদ্ভাৱক কোন উত্তৰ জন লগি বেয়াৰ্ড টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ গ্ৰেহাম বেল পানীৰ বৈজ্ঞানিক সূত্ৰ কি H2O কোনখন দেশ কেংগাৰুৰ ঘৰ উত্তৰ অষ্ট্ৰেলিয়া আফ্ৰিকাৰ কোনখন দেশ চকলেটৰ বাবে বিখ্যাত উত্তৰ ঘানা কোনখন মহাদেশক ডাৰ্ক মহাদেশ বুলি জনা যায় উত্তৰ আফ্ৰিকা কোনখন দেশে আমেৰিকাক ষ্টেচু অফ লিবাৰ্টি উপহাৰ দিছিল উত্তৰ ফ্ৰান্স কোনটো প্ৰাণীৰ পিঠিত কোচ আছে উত্তৰ উট তথ্য প্ৰক্ৰিয়াকৰণৰ বাবে কম্পিউটাৰে কোনটো ভাষা ব্যৱহাৰ কৰে উত্তৰ বাইনাৰী ভাষা এক শতিকাত কিমান বছৰ উত্তৰ 100 বছৰ 1 লাখত কিমান শূন্য আছে উত্তৰ 5টা শূন্য আছে 1928 চনত পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল উত্তৰ আলেকজেণ্ডাৰ ফ্লেমিং ৰেডিঅ'ৰ উদ্ভাৱক কোন উত্তৰটো হ'ল গুলগি এলমো মাৰ্কনি বৰফেৰে নিৰ্মিত ঘৰক কি বুলি কোৱা হয় উত্তৰ ইগলো কোনবিধ চৰাইয়ে আটাইতকৈ ডাঙৰ কণী পাৰে উত্তৰ উট পক্ষী আমাৰ সৌৰজগতত কিমানটা গ্ৰহ আছে উত্তৰ 8টা গ্ৰহ আছে আমাৰ ওচৰত কোনটো তৰা আছে উত্তৰ সূৰ্য আমাৰ ৰাষ্ট্ৰীয় সংগীতৰ নাম কি উত্তৰ জন গণ মন আমাৰ ৰাষ্ট্ৰীয় গীতৰ নাম কি উত্তৰ বন্দে মাতৰম আমাৰ গ্ৰহটোৰ নাম কি উত্তৰ পৃথিৱী আমাৰ আকাশখন কি ৰঙৰ উত্তৰ নীলা ৰঙৰ শিক্ষক দিৱস আমি কেতিয়া পালন কৰো উত্তৰ 5 ছেপ্টেম্বৰ আমি কেতিয়া গণৰাজ্য দিৱস পালন কৰো উত্তৰ 26 জানুৱাৰী আমি আমাৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰো উত্তৰ 15 আগষ্ট সূৰ্যৰ পোহৰৰ পৰা আমি কোনটো ভিটামিন পাওঁ
উত্তৰ ভিটামিন ডি সানিয়া মিৰ্জাৰ সম্পৰ্ক কোনটো খেলৰ সৈতে উত্তৰ টেনিছ আটাইতকৈ গভীৰ মহাসাগৰ কোনখন উত্তৰ প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ সৰু চৰাইটোৰ নাম কি উত্তৰ হামিংবাৰ্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰটোৰ নাম কি উত্তৰ প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন উত্তৰ সাহাৰা মৰুভূমি বৰ্তমান পৃথিৱীত কোনটো ভাষা সৰ্বাধিক কথিত ভাষা উত্তৰ ইংৰাজী ভাষা এক অধিবৰ্ষত ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে উত্তৰ 29 দিন মুম্বাই ভাৰতৰ ৰাজধানী সঁচা নে মিছা উত্তৰ মিছা দিল্লী ভাৰতৰ ৰাজধানী মানুহৰ শৰীৰত কিমানটা হাঁওফাঁও আছে উত্তৰ দুটা মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড় কোনটো উত্তৰ ফিমুৰ উৰুৰ হাড় স্থলভাগত থকা আটাইতকৈ ডাঙৰ জন্তুটোৰ নাম কি উত্তৰ আফ্ৰিকান হাতী ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কোনজনক জনা যায় উত্তৰ বি.আৰ. আম্বেদকাৰ ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিল উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা কোন উত্তৰ কল্পনা চাওলা ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিল উত্তৰ কিৰণ বেদী ভাৰতত তাজমহল ক'ত অৱস্থিত উত্তৰ আগ্ৰাত ভাৰতত কোনটো ভাষা বেছিকৈ কোৱা হয় উত্তৰ হিন্দী ভাষা ভাৰতত কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে উত্তৰ 28খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল 8খন আছে ভাৰতত কিমানটা চৰকাৰী ভাষা আছে উত্তৰ 22টা চৰকাৰী ভাষা আছে ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি কোন উত্তৰ দ্ৰৌপদী মুৰ্মু ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কোন উত্তৰ নৰেন্দ্ৰ মোদী ভাৰতীয় ৰাষ্ট্ৰীয় গছজোপাৰ নাম কি উত্তৰ বটগছ ভাৰতীয় ৰাষ্ট্ৰীয় ফুলৰ নাম কি উত্তৰ পদুম ফুল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণীটোৰ নাম কি উত্তৰ বাঘ ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইবিধৰ নাম কি উত্তৰ ময়ূৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কিমানটা ৰং আছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত 3টা ৰং আছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কিমানটা স্পক আছে উত্তৰ 24টা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ নাম কি উত্তৰ তিৰংগা ভাৰতৰ ৰাষ্ট্ৰীয় ফলটোৰ নাম কি উত্তৰ আম ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ ৰাষ্ট্ৰীয় নদীখনৰ নাম কি গংগা নদী ভাৰতৰ আন নামবোৰ কি কি হিন্দুস্তান ইণ্ডিয়া
www ৰ অৰ্থ কি? উত্তৰ, ইয়াৰ অৰ্থ হ'ল ৱৰ্ল্ড ৱাইড ৱেব।